খুৰা ভণ্টি আহা দুইজনী চাইকেলতে উঠা অলপ ফুৰাই আনিমগৈ আপোনাৰ বয়স আছে নাই কাক জোকাবলৈ আহিছে চকু চোৱা কাক জোকাবলৈ আহিছে বা বয়সৰ সীমা চেৰাই গ'ল সৌ সৌ ছোৱালী জোকাবলৈ লাজ নাপায় ঐ আহ বল বল বাহ আজিকালি ছোৱালী বিষ জলকীয়া নিচিনা মোক চুবই নোৱাৰি কলে যাও একেবাৰে পিলিঙা ডেকাটো হৈ আহিছ যে হে নকবি আৰু বুজিছ এই ল'ৰাটো চাইকেলখনকে পাই তাকে লৈ আহিলো মানে পিছে তই দেখোন একে গোটেই পিলিঙা ডেকাটো হৈ আহিছ কলে নাযাও মই এই পুতুলি জীয়েকক টিউচনটো কৰি আহোঁগৈ টিউচন কি হ'ল তোৰ এই ছোৱালীজনী মানে টিউচনে দিব পৰা নাই বুজিছ তোৰ ছোৱালীও আছে নেকি হে তই কিহৰ চিন্তা কৰিছ মই আছোৱে দেখোন পিছে আকৌ সেই তাই বান্ধৱী এজনীও আছে নহয় হ'ব কৈ দিম বৰ ভাল হ'ব দে তাইও হে বৰ দুখীয়া ঘৰ ছোৱালী তেনেহ'লে ৰবি পিছে ফিজ কিমান মানকে ল'বি তই তোৰ পৰানো কিমান ল'ম 100 টকা এটা দিবি আকৌ আজিৰ দিনত 100 টকাত হ'ব দে মই সিহঁতক কৈ থৈ দিম কেতিয়াকে আহিবি তই কাইলৈ পৰা আহিম হ'ব যা মই সিহঁতক কৈ থৈ দিম দেই হ'ব দে আজিকালি বৰ ভাল হ'ল দেই চিন্তা এটা কমিল ভাল লাগিল বহুত ভাল লাগিল কাইলৈ আকৌ খাম দে এনেকে যদি দেউতাই যদি সদায় নৈ পাত টেঙা খোৱাৰ কথা গম পায় একে পিঠি বহল কৰিব দুইজনীকে হ'ব দে নহ'লে কাইলৈ তহঁতৰ পিছফালে নেবু টেঙাকে খাম তহঁত ক'ৰ পৰা আহিলি আমি নৈ পাৰৰ পৰা আহিলোঁ তহঁতে আজিকালি নৈ পাৰলৈ ইমান গৈ থকা কথাটো বা কি তই ভাবা ধৰণে একো নাই পিছে তইনো ক'লে যাওঁ মই টিউচনলৈ যাওঁ পিছে তহঁতেও টিউচন লোৱা কথা আছে নহয় তহঁত কেতিয়াৰ পৰা যাবি জানো দেউতাই দিব পাৰে নে নোৱাৰে বা বাইদেউ বহুত ফিজ লয় নহয় তথাপিও বাৰু সুধি যাব পাৰিম তাৰপিছত তোক কম দে বাৰু যা শুনিছা আহিলা নেকি আজি দেখোন মনটো বৰ ভাল হয় দিয়া বুজিছা এই আমাৰ মইনাৰ কাৰণে টিউচন মাষ্টৰ এটা পালো বৰ সস্তাতে তেওঁ টিউচন কৰি দিব বুজিছা তথাপিও ফিজটো কিমান তাই বান্ধৱী আৰু তাই মিলাই মাত্ৰ 100 টকাতে টিউচন কৰি দিব বোলে হয় নেকি ভাল কথা দেই ভগৱানে কিন্তু চকু মেলি চালে যে হয় দিয়া আমাৰ মইনাও টিউচন কৰিব বুজিছা বাৰু তুমি সেই ভাতকেইটা বহা মই ভৰি হাতকেইটা ধুই আহোঁ বুজিছা বৰ ভাল দিন খগেন খগেনক মাতাচোন দেউতা নাই নহয় তোমালোকে নেকি ৰবা মই আন্ধাৰতে পঢ়াই ভাল পাওঁ ইমান দূৰে বহিলে মই পঢ়াব নোৱাৰো নহয় অলপ ওচৰ চাপি আহা আকৌ ওচৰ চাপি আহা তোমাৰ নামটো কি অংকিতা তোমাৰ নামটো কি পংখী বৰ ধুনীয়া নাম দেই মা ছাৰ আহিছে পানী লৈ আহা আপুনি আহিলো দিয়া
লোৱা এইটো এতিয়া তোমালোকক মই অংক শিকাম তোমাৰ হাতখন দিয়া তোমাৰো হাতখন দিয়া এতিয়া কিমান হ'ল 2 তাকে যোগ বুলি কয় আমি জানো তেতিয়াহ'লে তোমাৰ হাতটো মই এৰি দিলোঁ তোমাৰ হাতটো এৰি দিলোঁ এতিয়া কিমান থাকিব 0 তাকে বিয়োগ বুলি কয় বুজিছা ছাৰ আমি জানো বেলেগ আছে যদি পঢ়াওকচোন ইয়াৰ মানে এইটোহে চৰিত্ৰ ৰহাজি বাপেক আহক কি শুনাচোন কি মই টিউচন নলওঁ কিয় কি হ'লনো মাষ্টৰলে কেনেকেহে থাকে মই কথাটো লক্ষ্য কৰিছোঁ ৰহাজি বাপেৰে আহক লগাই দিম ব'ল এতিয়া আহ হাঁহকেইটা ঘৰত দিছে খা দেই হেৰা শুনিছানে পানী এগিলাচ লৈ আহাচোন সেই পানী বনাইছে নে হেৰা পানী গিলাচ আহোঁতে ইমান সময় লাগে হে মাইনা ঘৰত আছে নাই মাইনা ঘৰতে আছে কিন্তু ইহে নাই ঘৰত আকৌ কোনটো ক'লে গ'ল গম নাপাওঁ নহয় ক'ত গ'ল দুকুৱে কালি মোক কৈছিলে ই বোলে ৰাইজৰ পুখুৰীত সাঁতুৰিব যায় বাৰু আজি মই হেৰি শুনকচোন এই আপুনি যে মাইনাক যে টিউচন দিছে আপোনাৰ বন্ধুজনক এই বন্ধুজনৰ চৰিত্ৰটো ভাল নহয় যেন লাগিছে হেৰা এই চাকে তাকে এনেকে চৰিত্ৰত ধৰি কথা ক'ব নাপায় বুজিলা মই কোৱা কথাবিলাক সকলো মিছাই হয় আপুনি আজি নিজে পৰীক্ষা কৰি চাবচোন তেতিয়াহে গম পাব মানুহজনীয়ে এনেকে কিয় ক'লে আৰু একো প্ৰমাণ নোহোৱাকে এনেকে ঘপককে কাৰোবাক এনেকে ক'ব নোৱাৰে আজি মই নিজেই পৰীক্ষা কৰি চাব লাগিব আজি মই নিজেই পৰীক্ষা কৰি চাম আৰু ই ফোনটো চালা ই সাঁতুৰিব গৈছে আজি তোক এই দুকুৱে ঠিকেই কৈছিল মানে ই আজি দেউতা আহিছে দেখোন ক'ত মৰিব কুকুৰ পোৱালি দেউতা তুমি মানে কুকুৰহে তই মোক কুকুৰ কৰিলে চালা সাঁতুৰিব আহিছ হা তোৰ বাপেৰে কি তোৰ বাপেৰৰ বাপেকেও মাহে সাঁতুৰি পোৱা নাই ব'ল আজি তোক মই ঘৰত পিঠি ফালিম ব'ল কি হ'ল পুখুৰীত সাঁতুৰি আছিলো গম পাইছা যাতে নাযাওঁ নাযাবি দে সাঁতুৰিবলৈ ব'ল ব'ল তুমি এতিয়া 5বাৰ বিৰক্ত হৈ মোক হাতটো অঁতৰাই দিলা আৰু তুমিও মোক 5বাৰ বিৰক্ত হৈ হাতটো অঁতৰাই দিলা এতিয়া 5 পূৰণ 5 কিমান হ'ল 25 তাকে পূৰণ বুলি কয় মানুহজনীয়ে কোৱাটোৱেই হয় কটা নিথক ই মোৰ ছোৱালীজনী নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে চালা বেয়া চকুৰে চাই কুকুৰ ইয়াক মই আজি এইটোক আকৌ কি বোলে এইটোক ভাত বুলি কয় এইটো ভাত বুলি কয়